বান্ধৱীসকল, অসমীয়া সাধুকথালৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লৈ যাম দুলীয়াজান স্থিত টিলিঙা মন্দিৰলৈ। এয়া টিলিঙা মন্দিৰৰ সন্মুখভাগ, মূল দুৱাৰ। টিলিঙা মন্দিৰৰ চৌহদ বৰ বেছি ডাঙৰ নহয়, অলপ সৰু। তাত সকলোৱে নিজৰ আশা পূৰণৰ কাৰণে, নিজৰ মনৰ কামনা পূৰ্ণ হোৱাৰ কাৰণে টিলিঙাবোৰ বান্ধে। যিবোৰ টিলিঙা বন্ধা হয়, সেই টিলিঙাবোৰ বেছি হ'লে, অধিক হ'লে সেইবোৰ আঁতৰাই এনেকৈ কাষত ৰাখি থৈছে। আৰু এই টিলিঙাবোৰে প্ৰায় পাহাৰৰ দমৰ দৰে আকৃতি বান্ধিছে। এনেকুৱা দুটা দমৰ টিলিঙা আমি দেখিবলৈ পাওঁ। এটা এইটো চুকত, আনটো মন্দিৰটোৰ পিছফালৰ চুকটোত জমা কৰা হৈছে টিলিঙাবোৰ। ইমান টিলিঙা তাত পৰি আছে। আৰু এনেকৈ ভক্তসকলে নিজৰ মনৰ কামনা ৰাখি বা নিজৰ মনৰ কামনা পূৰ্ণ হোৱাৰ আশা বুকুত বান্ধি টিলিঙাবোৰ এনেকৈ বাঁহত বান্ধে, গছত বান্ধে। আৰু তাত কোৱা হয় যে এনেকৈ যদি মনৰ আশা লৈ আমি টিলিঙা বান্ধো, তেনেহ'লে মনৰ আশা পূৰ্ণ হয়। মূল মন্দিৰটোৰ ওপৰত তিনিটা টিলিঙাৰ আকৃতিৰ ওপৰত চূড়া আছে। গতিকে মন্দিৰটোৰ ওপৰভাগ টিলিঙাৰ দৰে। গতিকে এই মন্দিৰটো টিলিঙা মন্দিৰ হিচাপে জনা যায়। টিলিঙা মন্দিৰৰ চৌহদত গাই গৰু কেইবাজনীও আছিল। এনেকৈ টিলিঙাবোৰ মন্দিৰটোৰ দুই কাষে বন্ধা আছে। ইমান টিলিঙা আছে, দেখিলে আচৰিত লাগে। মন্দিৰৰ চৌহদত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছিল। যথেষ্ট ভক্তি আহে। বাহিৰত ইয়াত চাকি বন্তি জ্বলোৱাৰ কাৰণে সুবিধা দিয়া আছে। আৰু তাত চাকি বন্তি মানুহে জ্বলায়। লগতে তিনিটা খুঁটাত ৰঙা সূতা মেৰুৱা হয়। তাকো ভক্তসকলে নিজৰ মনৰ আশা বুকুত বান্ধি তাত ৰছীবোৰ তাত ৰঙা সূতাবোৰ মেৰুৱাই দিয়ে। এনেকৈ কাষত টিলিঙাবোৰ লগাই থোৱা আছিলে। আপোনালোকৰ যদি আহিবলৈ সুবিধা হয়, তেনেহ'লে নিশ্চয় এপাক আহি এই মন্দিৰটো দৰ্শন কৰি যাব পাৰে। দূৰৰ পৰা টিলিঙা মন্দিৰটো দেখিবলৈ চৌহদৰ সৈতে এনেকুৱা। মোৰ ভিডিঅ'সমূহ চাই যদি আপোনালোকে ভাল পাইছে, তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব।